আজি গোটেই অসম জুৰি দশমীৰ পৰিৱেশ সমান্তৰালকৈ বিলাসীপাৰা চহৰতো দশমী উদযাপন কৰি থকা হৈছে আৰু দশমীৰ এই স্থলত বিলাসীপাৰা NS ৰোড দুৰ্গা পূজা কমিটিয়ে এটি খুব সুন্দৰ নিদৰ্শন দেখুৱাইছে। তেওঁলোকৰ থিম হৈছে আই ডোনেশ্যন, দ্যাট মিন্স চকুদান। তো চকুদান এনেকুৱা এটা মহান দান যি হয়তো আপুনি উপলব্ধি কৰিব নোৱাৰে যদি আপুনি কাৰোবাক দান কৰি পোৱা নাই। কাৰণ সব এওঁলোকে লিখিছে যে আই নেভাৰ ডাই, চকু কেতিয়াও নমৰে। কাৰণ দৃষ্টি নথকা ব্যক্তি এজনে জানে যে চকুৰ মূল্য কিমান। আপুনি যদি এই মহান কামটো কৰিব পাৰে, দ্যাট মিন্স আই ডোনেট কৰে, তেনেহ'লে এই দৃষ্টি নথকা ব্যক্তিজনে যদি চকু ঘূৰাই পায়, তেনেহ'লে সেই ব্যক্তিজন যি সুন্দৰ পৃথিৱী চাব পাৰিব, তাৰ মূল্য কিন্তু সঁচাকৈ আনকাউণ্টেবল। দ্যাট মিন্স তাৰ মূল্য কিন্তু আমি হয়তো হিচাপ কৰিব নোৱাৰিম। তো ঠিক তেওঁলোকে এয়াই দেখাব বিচাৰিছে যে ব্লাড ডোনেশ্যন কেম্প গোটেই অসমত প্ৰত্যেকখন চহৰতে বা প্ৰত্যেকখন টাউনতে হ'ব লাগে। কিয়নো যদি আপুনি ভাৰতৰ এনালাইচিছ চাই, গোটেই ইণ্ডিয়াত মুঠ 2.5 লাখ, দ্যাট মিন্স 2.5 লাখ এভৰি ইয়াৰ আই ডোনেশ্যনৰ নিড আছে, দ্যাট মিন্স দৰকাৰ আছে। কিন্তু সঁচাকৈ যদি চাব যাওঁ তেনেহ'লে মাত্ৰ 50,000 আই ডোনেশ্যনহে ভাৰতত আহে। দ্যাট মিন্স আৰু 2 লাখ আই ডোনেশ্যনৰ কিন্তু প্ৰয়োজন থাকি যায় প্ৰতি বছৰত। তো আই ডোনেশ্যনক লৈ বহুতো মিথ কিন্তু আমাৰ মাজত আছে। আই ডোনেশ্যন মানে বহুতে বুজি পায় যে আপোনাৰ চকুটো উলিয়াই লোৱাকৈ বুজায়, নহয়। আই ডোনেশ্যন মিন্স যে মানুহ এজন মৃত্যুৰ পিছত তেওঁৰ চকুখিনি ডোনেট কৰা হয়। মৃত্যুৰ পিছত দ্যাট মিন্স 1 বছৰৰ ওপৰৰ, দ্যাট মিন্স 1 ইয়াৰৰ ওপৰত যিকোনো ব্যক্তিয়ে আই ডোনেট কৰিব পাৰে তেওঁৰ মৃত্যুৰ পিছত। আৰু মৃত্যুৰ 6 পৰা 7 ঘণ্টাৰ ভিতৰত যিকোনো এখন আই ডোনেশ্যন কেম্পৰ পৰা মেডিকেল ষ্টাফ আহি সেই চকু, দ্যাট মিন্স চকু উলিয়াই লৈ নাযায়, চকুৰ এটা লেয়াৰ থাকে, সেই লেয়াৰটোহে লৈ যায়। তো এনেকুৱা এটা মহান কাম কৰিলে আপুনি হয়তো সমাজত সদায় জীয়াই থাকিব। মানুহ এজন সদায় জীয়াই থাকিব নোৱাৰে, এটা লিমিট থাকে। কিন্তু আপোনাৰ চকুটো যদি বেলেগক দি যায়, তেনেহ'লে হয়তো আপুনি এই পৃথিৱীত সদায় জীয়াই থাকিব, আপুনি হয়তো অমৰ হৈ থাকিব। সেইজন ব্যক্তিয়ে, আপুনি যিজন ব্যক্তিক আই ডোনেশ্যন কৰিব, সেইজন ব্যক্তিয়ে মৃত্যুৰ পিছত যদি আন কাৰোবাক আই ডোনেট কৰি যায়, দ্যাট মিন্স আপুনি কিন্তু সদায় অমৰ হৈ থাকিব। তো এনেকুৱা মহান কাম কৰিবলৈ আপুনি কেতিয়াও নাপাহৰিব। আৰু এনেকুৱা মহান কামৰ ফালে আপুনি নিজেও আগ্ৰহী হওক আৰু আনকো আগ্ৰহী কৰি তোলক। আৰু এনেকুৱা সুন্দৰ সুন্দৰ ভিডিঅ' পাবলৈ চন্দনছ ব্লগ নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক। ওপৰত লিংক দিয়া আছে, লিংকত ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু এই দশমী ৰিলেটেড আৰু নতুন নতুন ভিডিঅ' আহি আছে। আৰু শেষত মই এই ভিডিঅ'ৰ জৰিয়তে NS ৰোড বিলাসীপাৰা দুৰ্গা পূজা কমিটিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।